নমস্কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আমি বাল্টি চাল্টি লৈ মাথা ধুবলৈ, ছোৱালী মূৰ ধুবলৈ পুখুৰীলৈ গৈ আছোঁ। আমাৰ ঘৰৰ ওচৰতে বাৰু। কিমান টানকৈ জপনাখন মাৰি থোৱা আছে অ'। গৰু সোমাই যায়। ৰামহে বুলিলোঁ আৰু দেই। এখন পানী দে। পুখুৰী পানীয়ে মূৰ ধুলে মানে চুলি নসৰে মানে, সেইকাৰণে পুখুৰী পানীত ধুলে ভাল লাগে। চলো, এতিয়া মই ভিডিঅ' কৰি আহি আছোঁ। কিমান দূৰ যাব লাগে, সেইফালে পুখুৰী। লেট্ৰিনৰ হেৰি বনাই আছে নেকি? ভিডিঅ' কৰি আহিছোঁ। এয়া আপোনালোকৰ দাংবাদী লাগিব আৰু। ৰাতিপুৱা কাপোৰ ধুই এয়া কাপোৰ মেলি থৈ গৈছোঁ। এই পুখুৰী ফিচাৰী। পুখুৰী পানীয়ে কিবা এটা কৰা মজাই বেলেগ হয় নহয়। এতিয়া মূৰটো ধুই লোৱা। তই যে বেমাৰ পৰি আছ নহয়, তোৰ মুখখন উঠাওঁ মই। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ ওলায় আকৌ। এতিয়া মাছ মেলিছে আৰু ধৰিবনা মাছবিলাকে পিটিকা আছে। পানীটো গোটাই চুলটো ধুব আৰু। কিমান ধুনীয়া হাৱা, কিমান ধুনীয়া পৰিৱেশ। আজিকালি গুলি কেতেকী নাইকিয়া হ'ল। বহাগৰ মাহ শেষ হোৱাই নাই। ये क्या है? सुसु कर रहा है बाल्टी। धुओ। প্ৰথমতে চুলিটো তিয়াই ল'ব লাগে। আপোনালোকে মূৰ ধুব জানেনে নাজানো। প্ৰথমতে কি হ'ল, গা নোধোৱাকৈ মূৰটো ধুলে প্ৰথমতে আঁঠুত বা ভৰিত পানী দি ল'ব লাগে, নহ'লে প্ৰেছাৰ থাকিলে মানে ষ্টক হয় বুলি কয়। সেইকাৰণে আঁঠুত পানী অকণ দি ল'ব লাগিছিলে ঐ। ভৰিকেইটা নহ'লে আঁঠুকেইটা তিয়াই ল'ব লাগে। গা ধুই থাকোঁতে বাৰু হেৰি কৰাটো বেলেগ কথা। इसके पीछे साइंस है, साइंस। সেইটো মানে উজু সেইটো এলেহুৱা মানুহৰ কাম। सिरोना एंटी हेयर फॉल शैम्पू। এইটো বাৰু আমাৰ ছোৱালীয়ে ইনষ্টাগ্ৰামত মানে কোলাব্ৰেশ্যন ইমানখিনি নাজানো বাৰু এইবিলাক। আজিকালি কি কোলাব্ৰেশ্যন নে কি বুলি কয়, ঢেৰ আছে বাৰু এনেকুৱা চেম্পু টেম্পু ফ্ৰীতে ঘঁহি থাকোঁ আৰু। आई एम एन इन्फ्लुएंसर। খজুৱাই ধুব লাগে নেকি? খজুৱাই ধুব লাগে দেই। এইখিনি মই শহাপহুলৈ ঘাঁহ লৈছোঁ। আমাৰ শহাপহু আছে। মোৰ ভিডিঅ'বিলাকত লাইক, ছাবস্ক্ৰাইবাৰ, কমেণ্ট আৰু মানে ভিউজ কিমান হয় গম পাইছে? 1400।
মানে 14টা। তাতকৈও নালাগে, ইমান আৰু লাগিছে নেকি, হয় নহয়? মানে আজিকালি আমাৰ হেল্ল' গাইজ ইয়াত চোক মাথা ধুইছে, আমি এনেকৈ ক'ব নোৱাৰোঁ। মানে এইবিলাক শব্দ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। আজিকালি এই নৰ্মেল মানুহৰ দিন নাইতো। আজিকালি মানে একদম জাপ মাৰি সেই কলগছজোপা কিনাৰে দি ওলাব লাগিব, জাপ মাৰি সেই পলিথিনখনৰ কিনাৰে দি ওলাব লাগিব। তেতিয়া জাপ মাৰি আহি মানে হাম খুৰি খাই পৰিবহি লাগিব। তেতিয়া মানে ফলোৱাৰ্ছ বুলি নকয় বাৰু, ইউটিউবত ছাবস্ক্ৰাইবাৰ, ভিউজ, লাইক তেতিয়া চাবা। আজিকালি মানে মানুহে বিচাৰে কি, এইবিলাক যিটো বিচাৰে সেইটো মই ঘপককৈ কৰিব নোৱাৰোঁ, লাহে লাহে কৰিম বুলি ভাবিছোঁ। কাৰণ এইবোৰ নৰ্মেল ভিডিঅ'ত লাইক, ভিউজ এইবোৰ নাহে যে, সেইটো কাৰণে হেল্ল' গাইজ কৈ কেতিয়াবাকৈ খালটোতে জাপ মাৰি পৰিম মই। সেইদিনা চাব আপোনালোকে কেনেকুৱা ভাইৰেল হ'ব। এতিয়া মই প্ৰথমতে এইটো বনাই আছোঁ, প্ৰাকৃতিক সৌন্দৰ্য দেখাইছোঁ আপোনালোকক। সেইখন বাৰী, সেইফালে আমাৰ বাৰী আছে। আমাৰ বাৰী কিনাৰত কোনোবাই বগৰী তলতে ৰৈ পিনি চুচু কৰি আছে বাৰু, সেইটো নেদেখোঁ। এতিয়া ছাগলীজনী চৰি আছে। এয়া আমাৰ ওচৰৰে এয়া লেট্ৰিনৰ গাঁত খানি আছে। নতুনকৈ মানে বাৰী ভেটি কৰাৰ কাৰণে এনেকৈ প্ৰথমতে হেৰি হৈ লৈছে আৰু এতিয়া বনাইছে লাহে লাহে। এতিয়া মই ঢালি দিম অকণমান। ইমানকৈ নাই হোৱা, আৰু লাগিব। লাগিব লাগিব। তই মহৰাই নাই আকৌ, আনিলে ইমান ভয় লাগে নে? চক্কৰ এনেকৈ আমি পুখুৰী পাৰত কাপোৰ ধোওঁ। বহুত মস্তি লাগে পুখুৰী পাৰত কাপোৰ ধুই। খালি পিঠিটো চেচেকৈ পুৰে আৰু যেতিয়া পিঠি কটা ব্লাউজ পিন্ধি নহয়, এইখিনি গাঁৱলীয়া সেইটো ওলাই পৰে। কাপোৰ কানি ধুই হৈ গ'ল। এতিয়া পহুলৈ ঘাঁহ কেইডালমান ল'ব লাগে, শহা পহু। শহা পহু ঘাঁহ এইকেইটা হৈ গ'ল। আহোঁতে যাওঁতে মানে হাততে পানী এবাল্টিও লৈ যাবলগীয়া হয় অ'। সেইকণত ঘৰটো দূৰ আছে অকণমান। এইফালৰ পৰা আহিলোঁ কাপোৰ ধুই, বাপৰে। এই এঘৰ পাই গ'লোহি। এইটো আমাৰ খেলেং মেলেং ৰুম, এইবোৰ লৰাই থৈছে আৰু চাইকেল, বাইক, পহু আছে। পহুক আমি ঘাঁহটো দি লওঁ। এতিয়া ভিডিঅ'টো ইমানতে সামৰিম, বাই।